ব্যক্তিজনক আপোনালোকে চিনি পাইছে, সোনম ৱাংচুক ছাৰ। আজি 21 দিন হল এখেতে একো খোৱা নাই, অকল পানী খাই জীয়াই আছে। এখেতৰ ওজন 9 কেজি পৰ্যন্ত ইতিমধ্যে হ্ৰাস হৈছে। দেশৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈ আছে। এখেতে কেৱল দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত শান্তিপূৰ্ণভাৱে আমৰণ অন্বেষণ কৰিছে, শান্তিপূৰ্ণ প্ৰতিবাদ কৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি দিল্লী যন্ত্ৰ মন্ত্ৰৰ পৰা পুৱাৰ ভাগত তেখেতক এক প্ৰকাৰ চুচৰাই লৈ গৈছে দিল্লী পুলিচে। তেখেতৰ অনুমতি অবিহনে জোৰ জবস্তি তেখেতৰ অন্বেষণ ভংগ কৰিবলৈ চেষ্টা কৰিছে। এতিয়া চৰকাৰখনৰ আচলতে গণতন্ত্ৰৰ দেশত কি হ'ব লাগিছিলে, চৰকাৰী কৰ্তৃপক্ষ আহিব লাগিছিলে শান্তিপূৰ্ণভাৱে, যিসকলে প্ৰতিবাদ কৰিছে তেখেতসকলৰ লগত আলোচনা কৰি পেলাই এটা মীমাংসাত উপনীত হ'ব লাগিছিলে। কিন্তু সেয়া আমি নাই দেখা, বৰঞ্চ চৰকাৰখনে পুলিচ প্ৰশাসন লগাই এই শান্তিপূৰ্ণ প্ৰতিবাদটোক দমন কৰিবলৈ চেষ্টা কৰিছে। তেখেতসকলৰ যি অন্ধ সমৰ্থক আছে, গোবৰ ভক্ত আছে, সেইসকলক এই সোনম ৱাংচুক ছাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিবলৈ লগাই দিছে। এতিয়া এই গোবৰ ভক্ত অন্ধভক্ত মহিলাগৰাকীয়ে কি কৈছে শুনো আহক এবাৰ। अफवाह उड़ाई जा रही है कि सोनम वांगचुक जो हैं वो बहुत बड़े साइंटिस्ट हैं, तो मुझे एक फाइल बताई जाए। এতিয়া এই অন্ধভক্ত গোবৰ ভক্তসকলক কোনে বুজাব পাৰিব? এহেঁতৰ মাথাত অলৰেডি গোবৰ ভৰাই দিয়া হ'ল। এতিয়া অনলাইনত ভিডিঅ' এটা পালে যেনেকে লাইক থাকে, শ্বেয়াৰ থাকে, অনলাইনত যদি থুই পেলাই দিব পৰা চিষ্টেম থকাহেঁতেন হাজাৰ হাজাৰ লাখ লাখ মানুহে এই অন্ধভক্ত, এই গোবৰ ভক্ত মহিলাগৰাকীৰ মুখত থুই পেলাই দিলেহেঁতেন। এতিয়া মই আপোনালোকক জ্ঞাতাৰ্থে জনাওঁ, এছিয়াৰ আটাইতকৈ প্ৰেষ্টিজিয়াছ এৱাৰ্ড ৰমন মেগছেছে এৱাৰ্ড, যাক নেকি নোবেল প্ৰাইজ, এছিয়াৰ নোবেল প্ৰাইজ বুলিও কোৱা হয়, এই সোনম ৱাংচুক ছাৰৰ ভাল কৰ্মৰাজিৰ কাৰণে এই এৱাৰ্ডটো 2018 চনত তেখেতক দিয়া হৈছিলে। তেখেতৰ আইস্তূপা বুলি এটা ইনোভেশ্যন আছে। আইস্তূপা খেতিয়কসকলৰ কাৰণে, ঠাণ্ডা দিনত বৰফ হৈ থাকে, বৰফ মানে পাহাৰ নিচিনা বৰফ হৈ থাকে, গৰম দিনত যেতিয়া খেতিয়কসকলৰ প্ৰয়োজন হয়, পানীৰ প্ৰয়োজন হয়, তেতিয়া এই আইস্তূপৰ পৰা পানী পায় খেতিয়কসকলে খেতি কৰিবৰ কাৰণে। তেখেতৰ আৰু এটা ইনোভেশ্যন আছে, সেইটো হৈছে চলাৰ টেণ্ট। কাৰণ লাডাখত বহুত ঠাণ্ডা, বহুত বৰফেৰে আবৃত হৈ থাকে জেগাখিনি, তাত ছাৰ্ভাইভ কৰিব পৰাকৈ তেওঁ চলাৰ টেণ্ট সাজি উলিয়াইছিলে, যিটো টেণ্ট এতিয়া বৰ্তমান সময়ত ভাৰতীয় সেনাবাহিনীয়ে ব্যৱহাৰ কৰে। গতিকে এই অন্ধভক্তসকলক এই কথাখিনি কৈ বুজাই লাভ নাই, কাৰণ তেখেতসকলৰ মাথাত ইতিমধ্যে গোবৰ ভৰাই দিয়া হ'ল। তাৰ উপৰিও এই বিজেপিৰ ব্যাগুম এজন নেতা, এই নেতাজনে সোনম ৱাংচুক ছাৰৰ বিৰুদ্ধে কি কৈছে এবাৰ শুনি লওঁ আহক। कौन है ये सोनम वांगचुक? कौन है ये? एक शिक्षाविद है। कोई शिक्षाविद नहीं है, ये चाइना का एजेंट है। এতিয়া এই মহান পণ্ডিতক যদি ঘপকে কোনোবাই সুধি দিয়ে যে চাইনাৰ কেপিটেল কি, চাইনাৰ প্ৰেচিডেণ্টৰ নাম কি, এখেতসকলে উত্তৰ দিব নোৱাৰিব। কিন্তু এখেতসকলক যদি সোধে চাইনিজ এজেণ্ট কোন, পাকিস্তানী এজেণ্ট কোন, এওঁলোকে ঘপকে উত্তৰ দিব, কাৰণ এওঁলোকৰ এটা চিষ্টেম আছে। যিসকলে চৰকাৰৰ বিৰুদ্ধে মাত মাৰে তেখেতসকলক চাইনিজ এজেণ্ট বা পাকিস্তানী এজেণ্ট সজাই দিয়ে। বিগত বিধানসভা ইলেকশ্যনৰ আগমুহূৰ্তত আমি দেখা পাইছিলো গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাই দিছিলে। গোটেই মিডিয়া যিখিনি টক শ্ব' হৈছিলে কেৱল গৌৰৱ গগৈৰ ওপৰতে আলোচনা হৈছিলে, পাকিস্তানী লিংগ ওপৰতে আলোচনা হৈছিল। কিন্তু আজিলৈকে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাব নোৱাৰিলে, প্ৰমাণ দিব নোৱাৰিলে। ঠিক তেনেকে এতিয়া যেই দেখিছে যে সোনম ৱাংচুক ছাৰে গোটেই দেশ বিদেশৰ পৰা সমৰ্থন পাইছে, তেওঁ যি এই শান্তিপূৰ্ণ প্ৰতিবাদ কৰিছে, এই প্ৰতিবাদক দেশৰ প্ৰত্যেকটো চুকৰ কোণৰ পৰা ৰাইজে সমৰ্থন আগবঢ়াইছে। গতিকে এওঁলোকে এতিয়া আবুল তাবুল বকা আৰম্ভ কৰিছে, সেইকাৰণে এই সোনম ৱাংচুক ছাৰক চাইনিজ এজেণ্ট সজাবলৈ চেষ্টা কৰিছে। বাৰু যি নহওক, অন্ধভক্তসকলে চেষ্টা কৰিয়ে থাকিব, কিন্তু দেশৰ লাখ লাখ জনতাৰ, লাখ লাখ ছাত্ৰ ছাত্ৰীৰ হকে মাত মতা এই সোনম ৱাংচুক ছাৰক সকলোৱে ছাপোৰ্ট কৰা উচিত, কাৰণ তেখেতে শিক্ষা ব্যৱস্থাটোৰ কাৰণে মাত মাতিছে। বিগত 5 বছৰত আমি এটাও পৰীক্ষা ভালকে পতা দেখিবলৈ পোৱা নাই। প্ৰত্যেকটো পৰীক্ষাত বিসংগতি হৈছে, প্ৰত্যেকটো পৰীক্ষাত পেপাৰ লিক হৈছে। নিট পৰীক্ষাত পেপাৰ লিক হোৱাৰ কাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে হতাশাত ভুগি আত্মহত্যা কৰিছে। সেই ছাত্ৰ ছাত্ৰীসকলৰ ন্যায়ৰ কাৰণে এই সোনম ৱাংচুক ছাৰে মাত মাতিছে। সেই পৰিয়ালকেইটা, যিকেইটা পৰিয়ালে নিজৰ ল'ৰা ছোৱালীক হেৰুৱাবলগীয়া হৈছে, সেই পৰিয়ালকেইটাৰ কাৰণে মাত মাতিছে। যিজন শিক্ষামন্ত্ৰীয়ে বিগত 5 বছৰত এটাও পৰীক্ষা ভালকে পাতিব নোৱাৰিলে, সেই শিক্ষামন্ত্ৰীজনৰ ৰেজিগনেশ্যন বিচাৰিছে। গতিকে সকলোৱে এই সোনম ৱাংচুক ছাৰক, কোনে কংগ্ৰেছ কৰিছে, কোনে বিজেপি কৰিছে, কোনে কক্ৰোচ পাৰ্টি কৰে, কৰি থাকক, কিন্তু অন্ততঃ এই ব্যক্তিজনক সকলোৱে সমৰ্থন কৰা উচিত। সেইকাৰণে সকলোৱে #I support সোনম ৱাংচুক ছাৰ লিখি পেলাই মানে আৰু CMO বা PMO ইণ্ডিয়ালৈকে এই ভিডিঅ'টো টেগ কৰি দিয়ক।